নমস্কাৰ দেই সকলোকে। সেইদিনা আছিলে 22 নৱেম্বৰ, মুকুহঁতৰ স্কুলত ডান্সৰ কম্পিটিশ্যন আছিলে। ময়ো ভাবিলোঁ তাইক বোলো এবাৰ পাৰ্টিচিপেট কৰাওঁ, অকণমান লাজটোকে ভাঙিব। ডান্সৰ স্কুল যোৱা নাই, তথাপিও মই মোবাইলতে চাই পেলাই যিখিনি পাৰোঁ শিকাইছোঁ। এয়া চাওকচোন, আগদিনাখন তাইক ফাইনেল প্ৰেক্টিছ কৰাইছোঁ ড্ৰেছযোৰৰ সৈতে, আৰু চুলিটো নায়েই। আইতাকে মানে মোৰ মায়ে আৰু কিবাকৈ খোপা এটা মেনেজ কৰি দিছে, পিছফালে টুপিৰ নিচিনা কৰি পেলাই ৰেডিমেড খোপা, আৰু এইটো গামোচা দি পেলাই বনাই দিছে। আৰু গোটেই কষ্টিউমযোৰ পিন্ধাই পেলাই অকণমান নচাইছোঁ। অংগী ভংগীবোৰ ইমান দিব পৰা নাই, কাৰণ আগতে ক'তো একো শিকাও নাই, আৰু এইবাৰ ফাৰ্ষ্ট কৰিব মানে ডান্সৰ কম্পিটিশ্যন। এয়া পিছদিনাখন তাইক ৰেডি কৰালোঁ। বিৰাট ফূৰ্তি জানেনে তাইৰ, কাৰণ প্ৰথম এনেকৈ সাজি কাচি ওলাইছে, আৰু লিপষ্টিক লগাবলৈ পাইছে, কাজল, মেকআপ, কাণখনো ফুটোৱা নাই নহয়। কাণটো কিবা এটাকে বেলেগ টাইপৰ কিবা ফুট এটা নিচিনাকৈ দি পেলাই মেনেজ কৰি দিছোঁ, আৰু কাণখন ফুটাবহে লাগিব। এয়া আমি গৈ আছোঁ, স্কুল গৈ পাইছোঁগৈ। বহুত ল'ৰা ছোৱালী আহিছে, আৰু সিহঁতে চবেই বেলেগ বেলেগ নাচিব ধুনীয়াকৈ, দেখি পেলাই চবকে ভাল লাগিছে। এয়া তাইৰ লগৰজনী, তাইও কিবা এটা অসমীয়া গানতে নাচিব, আৰু মই বোলো ভিডিঅ' অকণমান কৰোঁ। এইকেইটা ল'ৰা ইহঁতেও নাচিব, আৰু যোৱাৰ আগতে কেইখনমান ফটো মাৰিছিলোঁ তাইক। চাওকচোন ফটোকেইখন কেনেকুৱা লাগিছে। আৰু আজিলৈ আহোঁ, পুনৰ এটা ভিডিঅ' লৈ পেলাই আহিম। বাই বাই।